Hello friends, welcome to my YouTube channel. আজি হল দশমী, আজি দুৰ্গা পূজাৰ শেষ দিন আৰু এই শেষ দিনটোতে প্ৰতিমা বিসৰ্জন লগতে আমাৰ ইয়াত হৰপাৰা ফ্ৰেণ্ডছ ক্লাবৰ উদ্যোগত ইয়াতে আৰবি ফিল্ডত দশেৰা উৎসৱ পালন কৰিছে আৰু আজিৰ বিশেষ আকৰ্ষণটো হ'ল এই দশেৰা উৎসৱত পপুলাৰ ছিংগাৰ পৱনদীপ ৰাজনৰ আজি সংগীত পৰিৱেশন আছে। ইণ্ডিয়ান আইডলৰ উইনাৰ হয় 21 চনৰ আৰু গধূলি ঠিক 8 বজাৰ লগে লগে ইয়াত ৰাৱণ দাহন কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু চাই থাকিব ভিডিঅ'টো ভাল লাগিব শেষলৈ। আৰু মই আপোনালোকক একবাৰ ৰাৱণটো দেখাই দিছোঁ। ৰাৱণটো গোটেই সমগ্ৰ অসমৰ ভিতৰতে এইটো চাগে ডাঙৰ হ'ব, বৃহৎ আকাৰ হ'ব। আপোনালোকক মই ৰাৱণটো দেখুৱাইছোঁ। ৰাৱণটো টোটেল বাজেট হ'ল 35 লাখ আৰু ইয়াতে 1500ডাল বাঁহ লাগিছে আৰু কাপোৰ লাগিছে প্ৰায় 10,000 মিটাৰ আৰু বনাওঁতে টাইম লাগিছে প্ৰায় আঢ়ৈ মাহ। নিশ্চয় আপোনালোকে ভালকৈ দেখা পাইছে। মোবাইলত সিমান আকাৰটো অলপমান গম নাপায়, কিন্তু এনে ইয়াতে আপুনি স্পটত আহি যেতিয়া চাব নহয় তেতিয়া গম পাব যে কিমান ডাঙৰ হৈছে, বহুত ডাঙৰ হৈছে। এইবাৰৰ ৰাৱণ দা কাৰ্যসূচীটো হ'ল 7ম বাৰ্ষিক আৰু এইখন হ'ল মঞ্চ, যিখন মঞ্চত পৱনদীপ ৰাজনে সংগীত পৰিৱেশন কৰিব। এইখন মঞ্চ আৰু ইয়াৰ পৰাই এই কাৰপাত মাৰা হ'ব। এই কাৰপাত মাৰিব ইয়াৰ পৰা। এইখন ধেনুখন এইখন গোটেই ফিল্ডখন বাঁহৰ বেৰিকেডেৰে আগুৰি ৰখা হৈছে যাতে শৃংখলাবদ্ধভাৱে অনুষ্ঠানটো হৈ যায়। ভিডিঅ'টো শেষলৈ চাই থাকিব। ৰাৱণ দাহনৰ যিখিনি প্ৰগ্ৰেম হয় সেইখিনি মই আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো ভিউ কেনেকুৱা লাগিছে ৰাইজ জনাবচোন। কিমান মানুহ হৈছে চাওকচোন এবাৰ। এয়া এতিয়া কাৰত জুই লগাই দিলে। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।